এছাম মানুহে দিহিং পাটকাইৰ দৰে প্ৰকৃতি ধ্বংস কৰাৰ চেষ্টা কৰি আছে। ঠিক একে সময়তে 1979 চনৰ পৰাই অসমৰ এজন ব্যক্তি প্ৰাকৃতিক সম্পদ ৰক্ষা কৰাৰ চেষ্টা কৰি আহিছে বা প্ৰকৃতি ৰক্ষা কৰাৰ চেষ্টা কৰি আহিছে। নমস্কাৰ, মই প্ৰকাশ ঠাকুৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি কাৰ কথা ক'ম, কিয় ক'ম, সকলোবিলাক অলৰেডি থাম্বনেইল চাই গম পাইছেই। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, আশা কৰোঁ ভিডিঅ'টো ভাল পাব। লগত এনেকুৱা এজন ব্যক্তিৰ নাম ক'ম যাৰ নাম অলৰেডি বহুতেই জানে আৰু হয়তো বহুতেই নাজানে। যিসকলে নাজানে এই ভিডিঅ'টো চোৱাৰ পাছত হয়তো গম পাব। তেওঁৰ নাম হৈছে যাদৱ পায়েং। তেওঁৰ ঘৰ মাজুলীত আৰু তেওঁ কি কৰিছে, তেওঁৰ কাম দেখি আপোনাৰ চকু কপাল উঠিব। তেওঁ অকলে 2015 চনলৈ 550 হেক্টৰ মাটিত অকলে বিভিন্ন ধৰণৰ গছ গছনি ৰুই এখন অৰণ্যৰ সৃষ্টি কৰিছে, সম্পূৰ্ণ প্ৰাকৃতিকভাৱে। তেওঁ নিজে সকলো গছ ৰুই পেলাই অৰণ্যৰ সৃষ্টি কৰিছে। সেই অৰণ্যত থকা গছ গছনিবোৰ প্ৰায় ভেলকল, অৰ্জুন, এজাৰ, কৰৈ, মছ, শিমলু, বাঁহ আৰু বিভিন্ন ধৰণৰ গছ গছনি আছে। আৰু তাৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ বনৰীয়া জন্তু তাত আহে আৰু সেইবোৰ প্ৰায় এনেধৰণৰ যে হৰিণ, বাঘ, গড়, হাতী, বানৰ আৰু বিভিন্ন ধৰণৰ চৰাই। আৰু তেওঁ সেই অৰণ্যখনৰ নাম দিছে মোলাই কাঠনি অসমীয়াত, আৰু যদি ইংলিছত ক'বলৈ যাওঁ তেতিয়া মোলাই ফৰেষ্ট। বাপৰে, 550 হেক্টৰ মাটিত অকলে গছ ৰুই অৰণ্যৰ সৃষ্টি কৰিছে। কিমান এটা ভাল কাম আজিৰ যুগত। তেওঁৰ সম্পূৰ্ণ নামটো হ'ল যাদৱ মোলাই পায়েং। আৰু ইমানখিনি কৈ যদি তেওঁৰ বিষয়ে নকওঁ সেইটো মোৰ ভুল হ'ব। গতিকে তেওঁৰ বিষয়ে কোৱাৰ আগত মই আপোনাক কম্পিউটাৰ স্ক্ৰীণত লৈ যাব বিচাৰোঁ। গতিকে চাওক, তেওঁৰ বিষয়ে কোৱাৰ আগত আপোনালোকক দেখুৱাই লওঁ যে ইয়াত গুগল গ'লোঁ, পায়েং উইকিপিডিয়াত গ'লোঁ। এইজন হৈছে যাদৱ পায়েং। এইখন 2014 ফটো। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ইয়াত তেওঁৰ জন্ম 1963, এইজ 1963ৰ পৰা 2000লৈকে 57 হ'ব। বাকী আদাৰ্ছ নেম মলাই, অকুপেশ্যন ফৰেষ্টাৰ, ইয়াৰ্ছ অফ এক্টিভিটি 1963ৰ পৰাই তেওঁ এক্টিভ আছে এইটোত। বাকী স্পৌজ মানে তেওঁৰ ৱাইফৰ নাম হৈছে বিনীতা পায়েং আৰু চিলড্ৰেন 3টা আছে, মুন্নি, সঞ্জয়, সঞ্জীৱ। বাকী পদ্মশ্ৰী এৱাৰ্ড পাইছিল 2015ত আৰু এইখন চাৰ্টিফিকেট তেওঁ। এতিয়াতো লকডাউন চলি আছে, মলাই ফৰেষ্ট যাব নোৱাৰোঁ, কিন্তু তথাপি গুগল মেপ আছে, গুগল মেপত যাই চাওঁ কোনফালে কেনেকুৱা কি কথা। তো বলক গুগল মেপত চাওঁ। পেজ মেপছ চাৰ্চ কৰি দিম MOLAIFO মলাই ফৰেষ্ট কয়লামুখ। ছেটেলাইট ক'ত কৰে এইটো? মলাই কাঠনি, মলাই ফৰেষ্ট ৰিজাৰ্ভ, মলাই কাঠনি, অসমীয়াত মলাই কাঠনি বুলি কোৱা হয়। ছেটেলাইট কৰি চাওঁ বাৰু। এইখিনি চাই নদীৰ কাষত একদম
আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ বাই।